সমগ্ৰ বিশ্বতে এতিয়া এক মহামাৰী ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে। এই কৰোনা ভাইৰাছৰ নিৰাময়ৰ বাবে সমগ্ৰ বিশ্বৰে চিকিৎসা বিজ্ঞানীসকলে চলাই আহিছে নিৰন্তৰ অধ্যয়ন। কিন্তু বিজ্ঞানীসকলৰ এই নিৰন্তৰ অধ্যয়নৰ যেনে এতিয়ালৈকে প্ৰতিষেধক তৈয়াৰ কৰিবলৈ সক্ষম হোৱা নাই মাৰাত্মক ভাইৰাছবিধৰ। অৱশ্যে অষ্ট্ৰেলিয়াস্থিত নেশ্যনেল ইনষ্টিটিউট অফ এলাৰ্জি এণ্ড ইনফেক্টিৱাছ ডিজিজেছ চমুকৈ NIAIDৰ একাংশ বিজ্ঞানীয়ে ভাইৰাছবিধৰ ওপৰত অধ্যয়ন কৰি লাভ কৰিছে কেতবোৰ তথ্য। তথ্য অনুসৰি এই মাৰাত্মক ভাইৰাছবিধৰ আক্ৰান্ত ব্যক্তিয়ে কাহ বা হাঁচিবৰ ফলত ভাইৰাছবিধৰ বীজাণুৱে বায়ুমণ্ডলত জীৱিত হৈ থাকিব পাৰে প্ৰায় 3 পৰা 4.5 ঘণ্টা সময়। এই দাবী কৰিছে NIAIDৰ একাংশ বিজ্ঞানীয়ে। ইফালে জুলীয়া পদাৰ্থত এই ভাইৰাছবিধে জীৱন্ত হৈ থাকে 60 মিনিট পৰ্যন্ত। আনফালে কৰোনা ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ প্ৰথম 9টা দিনত দেখিবলৈ পোৱা যায় বিভিন্ন লক্ষণৰ। কৰোনা ভাইৰাছত আক্ৰান্ত ব্যক্তিয়ে প্ৰথম দিনটোত অনুভৱ কৰে গাৰ দুৰ্বলতা। সমান্তৰালকৈ দ্বিতীয় দিনটোত ভাইৰাছবিধৰ আক্ৰান্ত ব্যক্তিয়ে অনুভৱ কৰিব পাৰে সামান্য গাৰ দুৰ্বলতা। ঠিক পিছতেই তৃতীয় দিনটোত ব্যক্তিগৰাকীৰ দেহত দেখিবলৈ পোৱা যাব জ্বৰৰ লগতে কফৰ লক্ষণ। সমান্তৰালভাৱে চতুৰ্থ দিনটোত জ্বৰৰ লগতে দেখিবলৈ পোৱা যাব মূৰ তথা গাৰ বিষ। মূৰ বিষ জ্বৰৰ লগতে পঞ্চম দিনটোত ব্যক্তিগৰাকীৰ দেহত দেখা দিব পাৰে মদ হজমৰ লগতে গেছৰ কিছু সমস্যা। ষষ্ঠ দিনটোত পেটৰ বিষ থকাৰ লগতে কমিব দেহৰ জ্বৰ। ঠিক পিছতেই সপ্তম, অষ্টম, নৱম দিনত থাকিব চৰ্দি, জ্বৰ, গাৰ বিষ। ক্ৰমান্বয়ে দেখিবলৈ পোৱা যাব শাৰীৰিক দুৰ্বলতা। মাৰ্চৰ পৰা 29 মাৰ্চলৈ বাতিল হ'ব গুৱাহাটী মৰিয়নি এক্সপ্ৰেছ। 24 মাৰ্চৰ পৰা 30 মাৰ্চলৈ বাতিল কৰা হৈছে মৰিয়নি গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ। ইফালে 23 মাৰ্চৰ পৰা 29 মাৰ্চলৈ বাতিল কৰা হয় ডিমাপুৰ গুৱাহাটী BG এক্সপ্ৰেছ। এইকেইটা দিনত নচলিব হয়বৰ গাঁও গুৱাহাটী ড্ৰেম ৰেল। ইফালে ভাৰতীয় ৰেল বিভাগে বাতিল কৰিছে দেশৰ বিভিন্ন প্ৰান্তত চলা 168খনকৈ ৰেলৰ যাতায়াত। ইফালে ভাৰতীয় ৰেল বিভাগে বাতিল কৰিছে দেশৰ বিভিন্ন প্ৰান্তত চলা 168খন ৰেলৰ যাতায়াত। 31 মাৰ্চলৈকে বন্ধ থাকিব দেশৰ 138খন ৰেলৰ যাতায়াত। আনফালে কৰোনা সংক্ৰমণক লৈ চেন্নাই বিমানবন্দৰৰ পৰা যাবলগীয়া 50খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচলো বাতিল কৰা হৈছে। অন্যহাতে বৃহস্পতিবাৰে বাতিল কৰা হৈছে 34খন ঘৰুৱা বিমানৰ চলাচল। নিউজ ডেস্ক ৰিপোৰ্ট নৰ্থ ইষ্ট 7।